A very good morning to all of you. আজি মই গৈ আছো ফিনো বেংকত কেনে বেলেগ বেংকৰ পইচা আমি কেনেকৈ চেক কৰিব পাৰো বা উঠাব পাৰো মিনি ষ্টেটমেন্ট আৰু কেছ উইথড্ৰবোৰ কেনেকৈ কৰিব পাৰো ফিনো পেমেন্ট বেংক বৰ্তমান শিডিউল্ড কমাৰ্চিয়েল বেংক এইটো বেংকত বৰ্তমান যিকোনো বেংকৰ পইচা আমি উঠাব পাৰো আৰু ষ্টেটমেন্টবোৰ চেক কৰিব পাৰো চাও দেৰি নকৰি প্ৰথমতে আমি যাব লাগিব আমাৰ মোবাইলত যেটো ফিনোমিটাৰ এপছ তাত গৈ কিনে আমাৰ আইডি পাসওয়ার্ড লগইন কৰি এনেকুৱা অপচন আহে অপচন আহাৰ পিছতে AEPS বুলি এটা অপচন আছে AEPS আমাৰ ডিভাইসটো প্ৰথমতে কানেক্ট কৰি ল'ব লাগিব যেটো মন্ত্ৰা ডিভাইস হয় ফিংগাৰপ্ৰিন্ট ডিভাইস সেইটো কানেক্ট কৰি AEPS ত গৈ কিনে আমি এতিয়া ব্যালেন্স ইনকুৱাৰি টু কৰিম ঠিক আছে ব্যালেন্স ইনকুৱাৰিত ক্লিক কৰিলো ক্লিক কৰাৰ পিছতে এতিয়া কোনটো বেংকৰ ইনকুৱাৰি কৰিম সেইটো বেংকৰ নামটো ইয়াত দিম এতিয়া আমি স্টেট বেংকৰ কৰিম স্টেট বেংকৰ সাৰ্ভাৰটো ডাউন কাৰণ স্টেট বেংকৰ নামটো ইয়াত আহা নাই গতিকে আমি আকৌ তাত গৈছো AEPS ত গৈ এতিয়া আমি AEPS মিনি স্টেটমেন্ট চেক কৰিম যেতিয়া ইনকুৱাৰি নাহে মিনি স্টেটমেন্টটো হৈ আহি যাব পাৰে এটো এনেকুৱা আহি গৈছে স্টেট বেংক অফ ইণ্ডিয়াৰ এতিয়া মোৰ যেটো CSP এটো হল ফিনো বেংকৰ CSP কিন্তু মই চেক কৰি আছো স্টেট বেংকৰ পইচা ঠিক আছে স্টেট বেংক অফ ইণ্ডিয়া দি দিলো আৰু তলত যেটো আধাৰ নম্বৰ দিয়া আছে সেই আধাৰ নম্বৰটো দি দিব লাগিব কাস্টমাৰজনৰ আধাৰ নম্বৰটো দিব লাগিব আৰু আধাৰ কাৰ্ডখন কাস্টমাৰৰ মোবাইলৰ যেটো বেংকৰ লগত লিংক থাকিব লাগিব আজিকালি 95% মানুহৰে আধাৰ কাৰ্ড বেংকৰ লগত লিংক থাকে গতিকে আধাৰ নম্বৰটো দিছো দিয়াৰ পিছতে নেক্সট কৰি দিছো ইয়াত ঠিক আছে নেক্সটটো কৰি দিলো নেক্সট কৰাৰ পিছতে ইয়াত অথেন্টিকেশন আহিব আমাৰ ডিভাইসটো OTG টো অন কৰা হোৱা নাই Oppo Vivo মোবাইলত সদায় OTG টো অন কৰি ল'ব লাগে সেটিংত গৈ এটো অলপ মানে এটা প্ৰবলেম Vivo Oppo মোবাইলৰ আৰু MI আৰু Samsung হেটো মোবাইলৰ OTG অন কৰিব নালাগে হেটো অটোমেটিক্যালি অন হৈ থাকে ঠিক আছে আমাৰ ডিভাইসটো এতিয়া কানেক্ট লৈ আছে ডিভাইস কানেক্টেড সাকসেসফুলি দেখাই আছে অলপ ওয়েট কৰিব লাগিব আমাৰ যেটো মন্ত্ৰা ডিভাইসটো লগাইছো কেতিয়াবা দেখাই ডিভাইস নট ৰেডি দেখাই আছে এতিয়া আমি কি কৰিম ডিভাইস ৰেডি কৰাৰ কাৰণে মন্ত্ৰা ম্যানেজমেন্টত গৈ কিনে আৰডি সাৰ্ভিসত ক্যাপচাৰ টেষ্ট কৰি দিলো ইনিট সাকসেস দেখাইছে প্লিজ ওয়েট ফৰ এ মোমেন্ট ডিভাইস ইজ ৰেডি টু ইউজ এতিয়া আমি তাক ব্যৱহাৰ কৰিব পাৰো ঠিক আছে আমি ক্যাপচাৰ টেষ্ট কৰি চাই দিছো এয়া লাইটিং আহি গল এতিয়া আমাৰ ডিভাইস ৰেডি হৈ গৈছে ইয়াত ডাইৰেক্ট মিনিমাইজ কৰি দিলো আৰু আমি আগৰ জায়গাত আহি গলো মিত্ৰাটোত আহি কিনে কাস্টমাৰৰ ফিংগাৰটো ল'ব লাগিব এতে অথেন্টিকেটত ক্লিক কৰি 10টা ফিংগাৰৰ পৰা যেটো ফিংগাৰৰ কোৱালিটি ভাল বুঢ়া আঙুলিটো ললে ভাল হেটো বুঢ়া আঙুলিটো ৰেগটো চাই লব ভাল যাতে হয় এটো লেফট হ্যান্ডৰ প্ৰথমত দিছো আৰু ৰাইট হ্যান্ডৰ এতিয়া দিছো এতিয়া আমি ট্ৰেক বক্স লগাই দিছো আৰু নেক্সট কৰিম নেক্সট কৰি দিছো নেক্সট কৰাৰ পিছতে এয়া কাস্টমাৰৰ মিনি স্টেটমেন্টটো ওলাই গৈছে কিহৰ কিমান টকা কমাইছে সব কেটে ইয়াত দেখাই দিছে টোটাল কাস্টমাৰৰ 5028 টকা 11 পইচা ইয়াত ওপৰত দেখাই দিছে অলৰেডি ঠিক আছে এনেকে আমি যে কোনো বেংকৰ খালি এটো নহয় আৰু ইয়াত পইচা উঠাবও পাৰো অন্য যে কোনো বেংকৰ পইচা আমি ইয়াত উঠাব পাৰো আৰু যে কোনো ATM ও ফিনো বেংকে একসেপ্ট কৰে মাইক্ৰো ATM দি ইয়াত আকৌ আমি কি কৰিম এতিয়া ব্যালেন্স ইনকুৱাৰি গলো ইনকুৱাৰিটো যোৱাৰ পিছতে ইয়াত আহি গল ব্যালেন্স ইনকুৱাৰিটো এটো সাৰ্ভাৰটো ঠিক হৈছে আহি গৈছে এতিয়া আমি আধাৰ নম্বৰটো দি দিলো আকৌ কাস্টমাৰজনৰ আধাৰ নম্বৰটো দিয়াৰ পিছতে এতিয়া 10টা ফিংগাৰৰ পৰা যে কোনো এটা আঙুলি ললো আকৌ আৰু এটা এতিয়া মিস্টেক কৰিছে ফিংগাৰটো যেতিয়া এটাতে কাম হয় নাই চাও এটাতে হৈ যাব কেতিয়াবা মানে ফিংগাৰৰ কোৱালিটিটো ভাল হলে এটা ফিংগাৰতেই ওলাই যাব ইয়া আহি গল 5028 টকা 11 পইচা ইয়াত দেখাই দিছে অলৰেডি ইয়াত ব্যালেন্স ইনকুৱাৰি দেখালে অনলি এমাউন্ট কিমান আছে ব্যালেন্স একাউন্টত হেতুহে দেখাব আৰু মিনি স্টেটমেন্ট যদি বিচাৰে তেনে হলে মিনি স্টেটমেন্ট মানে কোনটো কিহৰ টকা কাটিছে কিহৰ পইচা উঠাইছে তেনেকুৱা মানে সব স্টেটমেন্টবোৰ দেখাই দিব এতিয়া আমি কি কৰিম এই পইচাটো উঠাম অলৰেডি কাস্টমাৰজনৰ দৰকাৰ আছে APS ক্যাশ উইথড্ৰল বুলি অপচন এটা আছে তাত গৈ বেংকৰ নাম সিলেক্ট কৰিম ষ্টেট বেংক অফ ইণ্ডিয়া ঠিক আছে এতিয়া আমি আধাৰ নম্বৰটো মাৰিম কাস্টমাৰজনৰ আধাৰ নম্বৰটো দি আছো আধাৰ নম্বৰটো ভুল নে দিব কাস্টমাৰজনৰ আধাৰ নম্বৰ যেটো আছে যোনজন কাস্টমাৰে পইচা উঠাব আছে সেই কাস্টমাৰৰ আধাৰ নম্বৰটো আৰু দিয়াৰ পিছতে এতিয়া কিমান উঠাব কাস্টমাৰজনে 4500 টকা মান উঠাব এতিয়া আমি 4500 ইয়াত মাৰি দিম এমাউন্টৰ জায়গাত ঠিক আছে তাত গৈ আমি নেক্সট কৰি দিলো আৰু ফিংগাৰটো লৈ ললো কাস্টমাৰজনৰ এ আমি ফিংগাৰত ক্লিক অথেন্টিকেশন ক্লিক কৰিলো 10টা ফিংগাৰৰ পৰা এটা ফিংগাৰ দিব দিছে লেফট হ্যান্ডৰ দিছে প্ৰথমতে এতিয়া ৰাইট হ্যান্ডৰ দিছে সোঁ হাতৰ বাওঁ হাতৰ
দুটা দিয়াৰ পিছত টিক্স লগাই কেনে নেক্সট কৰি দিলে এয়া পইচা উঠি গ'ল ঠিক আছে এতিয়া কাস্টমাৰৰ একাউণ্টত 528 টকা 11 পইচা আছে অলৰেডি তাত দেখাই দিছে এয়া 4500 4,500 উঠি গৈছে সেইটো দেখাইছে থ্যাংক ইউ ফৰ ওয়াচিং আৰু যিসকলে ফিনো বেংকৰ সিএসপি ল'ব বিচাৰে মই হলো ডিস্ট্ৰিবিউটৰ ফিনো বেংকৰ আৰু ফিনো বেংক বৰ্তমান শিডিউল কমাৰ্চিয়েল বেংক আপোনালোকে এইটো নম্বৰলৈ যোগাযোগ কৰিব পাৰে আৰু চেনেলখন সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিয় এইটো চেনেলত ফিনো বেংকৰ সকলোবোৰ সমস্যাৰ সমাধান দিয়া হয় কেনেকৈ কাম কৰিব লাগে এইটো ট্ৰেইনিং দিয়া হয় থ্যাংক ইউ ফৰ ওয়াচিং অল দ্য বেষ্ট